Hi everyone, welcome back to my channel. আপোনালোক সকলোকে মোৰ আজিৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছো। নমস্কাৰ, মোৰ নাম শ্যামলী আৰু মই এই চেনেলটিত অসমীয়াত ফেশ্বন হলছ বনাও। মোৰ আৰু এটা চেনেল আছে য'ত মই হিন্দী আৰু ইংলিছত ফেশ্বন আৰু বিউটি ৰিলেটেড কন্টেন্ট আপলোড কৰো। যদি আপোনালোকে তেনেকুৱা ভিডিঅ' চোৱাত ইন্টাৰেষ্টেড হয় তেতিয়াহ'লে মোৰ সেই চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপোনালোকে অসমীয়াত ফেশ্বন হলছ চোৱাত ইন্টাৰেষ্টেড হয়, স্পেচিয়েলি চাদৰ মেখেলা, তেতিয়াহ'লে মোৰ এই চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টি টাইটেলটো দেখিটো চাগে আপোনালোকে গম পাইছে আজিৰ ভিডিঅ'টি কি হ'ব। আজিৰ ভিডিঅ'টিৰ বাবে মই কেইযোৰমান চাদৰ মেখেলা লৈ আহিছো মিন্ত্ৰাৰ পৰা। মই নৰ্মেলি মিছোৰ পৰা চাদৰ মেখেলা আনো, কিন্তু মই মিন্ত্ৰা স্ক্ৰল কৰি থাকোতে দেখা পালো যে মিন্ত্ৰাটো চাদৰ মেখেলা এভেইলেবল আছে। বহুত বেছি কালেকশ্যন নাই তাত, 40ৰ পৰা 50 যোৰ মান এভেইলেবল আছে চাগে। এণ্ড তাৰে মই 30 যোৰ অৰ্ডাৰ কৰি দিলো ভিডিঅ' বনাবলৈ। মই অলৰেডি এটা ভিডিঅ' আপলোড কৰিলো আৰু এইটো ছেকেণ্ড ভিডিঅ' হয়। আজিৰ ভিডিঅ'টিৰ বাবেও মোৰ ওচৰত বহুত ধুনীয়া কাপোৰ কেইযোৰমান আছে। বহুত এফৰ্ডেবলো আছিল কাপোৰ কেইযোৰ আৰু কোৱালিটিও ঠিকে আহিছে। গতিকে আহক আৰু বেছি পলম নকৰি আজিৰ ভিডিঅ'টি আৰম্ভ কৰো। আজিৰ ভিডিঅ'টিৰ প্ৰথমযোৰ কাপোৰ হৈছে এইযোৰ। এইযোৰৰ বেছ কালাৰটো মৰুনত আছে আৰু তাৰ ওপৰত চিলভাৰ কালাৰত ইয়াত এই ফুলখিনি বনোৱা হৈছে চিলভাৰ গুণাত। এই কাপোৰযোৰ এযোৰ পাট চিল্ক কাপোৰ হয়। ইয়াত পাট চিল্ক বুলি লিখা আছে। মই নিজৰ ফোনটো ৰাখি থৈছো ইয়াত, কাৰণ এই কাপোৰ কেইযোৰত মই অলপমান কনফিউজ হৈ গৈছো কোনযোৰ কি হয় মই ধৰিব পৰা নাই। সেইবাবে মই ইয়াত ভালকে পঢ়ি আপোনালোকক এটা আইডিয়া দি দিব খুজিছো। আৰু এইযোৰৰ প্ৰাইচ আছিলে 829 ৰুপিজ। এতিয়া আমি ইয়াৰ কাপোৰটো চাওঁ 829 ৰুপিজৰ ৱৰ্থ হয় নে নহয়। কাপোৰটো নিশ্চয়কৈ বহুত বেছি ছফ্ট আৰু কমফৰ্টেবল যেন লাগিছে আৰু বহুত ধুনীয়া এটা শ্বাইন আহিছে, যিটো নেকি মোৰ বহুত ভাল লাগিছে। এই কাপোৰযোৰ আপোনালোকে বিয়াত পিন্ধিবলৈ খুব বেছি ভাল হ'ব। ৰাতি বহুত ধুনীয়াকে জিলিকি উঠিব কাপোৰযোৰ। প্ৰথম আমি ইয়াৰ চাইড পাৰিখিনি চাই লওঁ। এইখিনি হৈছে ইয়াৰ চাইড পাৰি। মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছো। এই গোটেই কাপোৰযোৰত চিলভাৰতে ফুলখিনি বনোৱা আছে আৰু বেছ কালাৰটো যিহেতু অলপমান ডাৰ্ক হয়, তাৰ ওপৰত এই চিলভাৰটো বহুত ধুনীয়াকে জিলিকিছে। কাপোৰযোৰৰ নিজৰো এটা শ্বাইন আছে আৰু চিলভাৰটোৱে আৰু বেছি শ্বাইনি কৰি তুলিছে আৰু বহুত ষ্টেণ্ডাৰ্ড লাগিছে কাপোৰযোৰ, সেইটো মই নিশ্চয়কৈ জনাম আপোনালোকক। আৰু ইয়াৰ ফিনিচিংটো খুবেই বেছি ভাল হয়, অলপ লুজ থ্ৰেডছ ওলাই থকা নাই। তাৰ পাছত আহিব আমাৰ চাদৰখন। এইখন হৈছে ইয়াৰ চাদৰ। চাদৰৰ ষ্টাৰ্টিঙত সৰু এনেকে 3 লাইনৰ আঁচু টাইপত দিয়া হৈছে। আঁচু নহয়, একচুৱেলি অলপমান লতা ফুল যেন বনাই দিয়া হৈছে। মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছো। তাৰ পাছত এই ব্ৰড ডিজাইনটো দিয়া হৈছে। তাৰ পৰা গোটেই চাদৰখনত এনেকে সৰু সৰুকে ফুল বাছি দিয়া হৈছে ঘন ঘনকে। এই ফুলখিনি বহুত বেছি ধুনীয়া লাগিছে, মানে চিলভাৰটোৱে ইমান ধুনীয়া এটা শ্বাইন এড কৰিছে। মোৰ কাপোৰযোৰ মানে দেখিয়ে ভাল লাগিছে আৰু চুবলৈও বহুত ছফ্ট আৰু কমফৰ্টেবল হয়। বহুত বেছি ৰাফ নহয় কাপোৰযোৰ আৰু অলপমান এক্সপেঞ্চিভ যেন ফিল হৈছে চুই। আকৌ শেষত ষ্টাৰ্টিঙত যিটো ডিজাইন আছিলে সেই ডিজাইনটো দিয়া হৈছে। তাৰ পাছত আহিব আমাৰ মেখেলাখন আৰু আমাৰ ব্লাউজ পিচটো। প্ৰথম আমি ইয়াৰ ব্লাউজ পিচটো চাই লওঁ। এইটো হৈছে ইয়াৰ ব্লাউজ পিচ। ব্লাউজ পিচত বহুত ডাঙৰকে এটা ডিজাইন দিয়া হৈছে। এই ডিজাইনটো চাগে যদি আপুনি হাতত দিয়ে আৰু শৰ্ট স্লিভ দিয়ে তেতিয়াহ'লে পুৰা হাতখনে কভাৰ কৰি দিব। বহুত ডাঙৰ এটা ডিজাইন দি দিছে। আৰু তাৰ পাছত বাকী যিখন কাপোৰ থাকিব সেইখন এনেকে প্লেইন আহি যাব। তাৰ পাছত আহিব ইয়াৰ মেখেলাখন। এইখন হৈছে ইয়াৰ মেখেলা। মেখেলাৰ এই ডিজাইনটো আঁঠুলৈকে আহি যাব। মেখেলাত এনেকে ষ্টাৰ্টিঙত এই ব্ৰড ডিজাইনটো আছে, যিটো নেকি ব্লাউজত আৰু চাদৰত আছিলে। তাৰপিছত এনেকে সৰু সৰু ফুলৰ লাইন কেইটামান দিয়া হৈছে। এইটো আঁঠুলৈকে আহি যাব। বহুত বেছি হেভি কাপোৰ হয় এইযোৰ, মানে দাঙিবলৈ হেভি নহয়, কিন্তু ডিজাইন ৱাইজ বহুত বেছি হেভি হয়। তো 829 ৰুপিজত বহুত ভাল কাপোৰেই দিছে। মইতো ডেফিনেটলি ৰেকমেণ্ড কৰিম। মোৰ কাপোৰযোৰ বহুত ধুনীয়া লাগিলে, স্পেচিয়েলি মোৰ ব্লাউজ পিচৰ ডিজাইনটো বেছি ভাল লাগিলে। গতিকে আপোনাৰ যদি এই কাপোৰযোৰ দেখি ভাল লাগিলে আৰু আপুনিও যদি এযোৰ এফৰ্ডেবল প্ৰাইচ ৰেঞ্জত অলপমান ষ্টেণ্ডাৰ্ড পলিপাট কাপোৰ ল'ব বিচাৰিছে, আপুনি নিশ্চয়কৈ এইযোৰ কিনিব পাৰিব। মই ইয়াৰ লিংকটো ডিছক্ৰিপশ্যন বক্সত আৰু পিন কমেণ্টত দি দিম। গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব। আৰু এইযোৰে আছিল আজি আমাৰ হলটিৰ প্ৰথমযোৰ কাপোৰ। এতিয়া আহক আমি আমাৰ ছেকেণ্ড কাপোৰযোৰৰ কথা পাতো। এইযোৰ হৈছে আজি আমাৰ হলটিৰ ছেকেণ্ডযোৰ কাপোৰ আৰু এইযোৰ এযোৰ পলিপাট কাপোৰে হয় আৰু এইযোৰ অৰ্গেঞ্জাত আছে। মোৰ ওচৰত এনেকুৱা অৰ্গেঞ্জা কাপোৰ নাছিলে আৰু প্ৰাইচ ৰেঞ্জটো হৈছে ইয়াৰ 939 ৰুপিজ। কাপোৰযোৰ বহুত বেছি ধুনীয়া হয়। ইয়াৰ বেছ কালাৰটো হোৱাইটত আছে আৰু ফুলখিনি চিলভাৰত, গ্ৰীণ, ব্লু আৰু পিংকত দিয়া হৈছে। আৰু হোৱাইটৰ ওপৰত গ্ৰীণ, ব্লু আৰু পিংক কালাৰটো বহুত ধুনীয়াকে জিলিকি উঠিছে। এইখন হৈছে ইয়াৰ চাদৰখন। চাদৰখনৰ গোটেই বডিটোত এনেকে গ্ৰীণ, পিংক আৰু ব্লু গ্ৰীণৰ ফুল বনাই দিয়া হৈছে। ষ্টাৰ্টিঙত এনেকে সৰু 3টা লাইনৰ আঁচু দিয়া হৈছে। তাৰপিছত এই চিলভাৰ কালাৰৰ ব্ৰড ডিজাইনটো দিয়া হৈছে। মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছো। তাৰপিছত গোটেই চাদৰখনত এনেকে
ফুল বাছি দিয়া হৈছে ৰঙিন ইয়াৰ ফিনিশিংটো খুবেই বেছি ভাল কিন্তু অলপ লুজ থ্ৰেডছ ওলাই থকা নাই কিন্তু যেহেতু এই যে অৰ্গেঞ্জা কাপোৰ হয় অলপমান সম্ভালিবলৈ আপোনালোকে প্ৰবলেম পাব পাৰে কাৰণ অৰ্গেঞ্জা কাপোৰটো অকমান ৰাফ থাকেই আৰু এইযোৰো সেইভাবে অলপমান ৰাফ হয় কিন্তু ইয়াৰ ডিজাইনটো বহুত বেছি ভাল হয় স্পেশালি মোৰ ইয়াৰ এই ফুলৰ পাৰ্টটো বহুত বেছি ভাল লাগিছে ইমান ধুনীয়াকে জিলিকি উঠিছে হোৱাইটৰ ওপৰত এটা কন্ট্ৰাষ্ট এড কৰি দিছে আকৌ শেষত ষ্টাৰ্টিঙত যিটো সিলভাৰৰ ডিজাইন দিয়া হৈছিলে সেই ডিজাইনটো আছে তাৰ পাছত আহিব ইয়াৰ সাইড পাৰিখিনি এইখিনি হৈছে ইয়াৰ সাইড পাৰিখিনি অকল সিলভাৰতে আছে তাৰ পাছত আহি যাব আমাৰ মেখেলাখন কিন্তু অৰ্গেঞ্জাত নাই ইয়াৰ চাদৰখনহে অৰ্গেঞ্জাত আছে মেখেলা আৰু ব্লাউজ পিচটো অৰ্গেঞ্জাত নাই এইটো সিল্ক যিটো পাট সিল্ক বুলি কয় সেই কাপোৰটোত আছে এইটো হৈছে ইয়াৰ ব্লাউজ পিচ মোৰ ব্লাউজ পিচটো বহুত বেছি ভাল লাগিছে গোটেই ব্লাউজ পিচতে এনেকে ফুলটো বনাই দিয়া হৈছে এপাহ ফুলত যদি গ্ৰীণ আৰু ব্লু আছে নেক্সট পাহত গ্ৰীণ আৰু পিংক আছে আৰু এনেকে কৰিয়ে বেলেন্স আউট কৰি গোটেই মানে এই ব্লাউজ পিচটোত আৰু চাদৰখনত তেনেকেই বনোৱা আছিলে তাৰ পাছত এনেকে সাইড পাৰি গতে সিলভাৰৰ ডিজাইন এটা দিয়া হৈছে তাৰ পাছত আহিব ইয়াৰ মেখেলাখন এইখন হৈছে ইয়াৰ মেখেলাৰ এই ডিজাইনটো আঁঠুৰলৈকে আহি যাব বহুত বেছি ধুনীয়া কাপোৰ হয় হেভি কাপোৰ হয় আৰু ইউনিক হয় কাপোৰযোৰ যদি আপোনালোকে অলপমান ইউনিক এযোৰ কাপোৰ কিনিব বিচাৰিছে যাতে বিয়াত আপোনালোকে একদম জিলিকি থাকক পিন্ধাৰ পাছত তেতিয়াহ'লে এইযোৰ কাপোৰ নিশ্চয়কৈ কিনিব পাৰে মই আজিলৈকে অৰ্গেঞ্জা চাদৰৰ পলিপাট কাপোৰ ট্ৰাই কৰা নাই এইযোৰ প্ৰথম হয় আৰু মোৰ কাপোৰযোৰ বহুত ভাল লাগিলে চাদৰখন অকমান প্ৰব্লেমেটিক হ'ব পাৰে সম্ভালিবলৈ যিহেতু অৰ্গেঞ্জা হয় কিন্তু অলপমান ধুনীয়া লাগিবলৈ অলপমান প্ৰব্লেমটো ফেচ কৰিব লাগিবই মোৰ কাপোৰযোৰ বহুত বেছি ভাল লাগিছে বহুত হেভি হয় ধুনীয়া হয় আৰু ইয়াৰ যিটো মেখেলা আৰু ব্লাউজৰ কাপোৰ হয় সেইটো বহুত সফ্ট আৰু কমফৰ্টেবল হয় আৰু ইয়াত এটা শাইন আছে যাৰ কাৰণে কাপোৰযোৰ বহুত বেছি ধুনীয়া লাগিছে 939 ডেফিনেটলি ৱৰ্থ হয় মোৰটো কাপোৰযোৰ বহুত বেছি ভাল লাগিলে মই নিশ্চয়কৈ ৰেকমেণ্ড কৰিম যদি আপোনাৰো এই কাপোৰযোৰ দেখি ভাল লাগিলে আৰু যদি আপোনালোকে এইযোৰ কিনিব বিচাৰে নিশ্চয়কৈ কিনিব পাৰিব মই ইয়াৰ লিংকটো ডেসক্ৰিপচন বক্সত আৰু পেন কমেন্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব আৰু এইযোৰে আছিল আজি আমাৰ হলটিৰ সেকেন্ডযোৰ কাপোৰ এতিয়া হক আমি আমাৰ থাৰ্ড কাপোৰযোৰৰ কথা পাতো এইযোৰ হৈছে আজি আমাৰ হলটিৰ থাৰ্ড কাপোৰযোৰ আৰু ইয়াৰ মোৰ কালাৰটো বহুত বেছি ভাল লাগিছে ইয়াৰ যিটো বেস কালাৰ হয় এইটো বহুত ধুনীয়া এটা ডাৰ্ক পাৰ্পল শেডত আছে আৰু তাৰ ওপৰত সিলভাৰ আৰু পিংকত ফুলখিনি বনোৱা হৈছে এইযোৰ এযোৰ পলিপাট কাপোৰ হয় নেকি মই চাই দিছো ৰ'ব মানে মোৰ একচুয়ালি অলপমান কনফিউজ লাগি গৈছে এইযোৰ পলিপাট কাপোৰ হয় আৰু এইযোৰৰ প্ৰাইস আছিল 849 रुपीस আৰু ট্ৰাষ্ট কৰক এইযোৰ ডেফিনেটলি 849 ৰ ৱৰ্থ হয় আৰু ইয়াৰ চাদৰখন আৰু মেখেলাখন চিলোৱা আছে মানে ইয়াৰ সাইড পাৰিখিনি লগোৱা আছে আৰু মেখেলাখনো চিলোৱা আছে মই নাজানো এইটো কোম্পানীয়ে চিলাই দিছে নে কোনোবাই এইযোৰ কিনিছিলে চিলাই পিন্ধিলে আৰু ঘূৰাই দিলে সেইটো মই গম নাপাম কাৰণ বাকিখিনিটো চিলোৱা নাই বাট এইযোৰ কিয় চিলোৱা আছে মই নাজানো কিন্তু মোৰলৈ ভালেই হ'ল চিলোৱা আছে যিহেতু বহুত ধুনীয়া হয় এই কালাৰটোৰ ওপৰত মানে বেস কালাৰটোৰ ওপৰত এই সিলভাৰটো ইমান ধুনীয়াকে জিলিকি উঠিছে আপোনালোকে নিজে ধৰিব পাৰিছে চাগে বহুত মৰম লাগিছে মোৰ এই কালাৰটো মোৰ একদম ফেভৰেট কাপোৰ হয় এইযোৰ এন্টায়াৰ এই হলটোৰ ভিতৰত ইয়াৰ আমি যদি ডিটেইলছৰ কথা পাতো এইখন হৈছে ইয়াৰ চাদৰ ষ্টাৰ্টিঙত এনেকে সৰু তিনি লাইনৰ আঁচু দিয়া হৈছে তাৰ পিছত এটা ব্ৰড ডিজাইন দিয়া হৈছে আৰু যেনেকে আপোনালোকে দেখিবলৈ পাৰিছে ইয়াৰ সাইড পাৰিটোত মেক্সিমাম সিলভাৰ ইউজ কৰা আছে এনেকে লতা টাইপত ফুল দিছে আৰু মাজে মাজে অলপমান পিংকটো ইউজ কৰি দিছে এইটো হৈছে ইয়াৰ সাইড পাৰি আৰু এই ব্ৰড ডিজাইনটোত মেক্সিমাম সিলভাৰ আছে আৰু মাজে মাজে পিংকটো ইউজ কৰি দিছে সিলভাৰটোৰ কাৰণে কাপোৰযোৰ যে কি ধুনীয়া লাগিছে ইমান ধুনীয়াকে জিলিকি উঠিছে তাৰ পাছত এনেকে অলপমান মিডিয়াম সাইজৰ ফুলৰ লাইন তিনটা আছে আৰু গোটেই চাদৰখনত এনেকে সৰু সৰুকে ফুল বাজি দিয়া হৈছে ঘন ঘনকে এটা লাইন যদি পিংকত আছে নেক্সট লাইন সিলভাৰত আছে আৰু এনেকে কৰিয়ে গোটেই চাদৰখন বেলেন্স আউট কৰি দিয়া হৈছে মোৰ এই কালাৰ কম্বিনেশনটো বহুত বেছি ভাল লাগিছে তাৰ পাছত আকৌ এনেকে তিন লাইন ডাঙৰ ফুল আছে আৰু এই ব্ৰড ডিজাইনটো আছে মানে ষ্টাৰ্টিঙত যিটো ডিজাইন দিয়া হৈছিলে শেষত সেই ডিজাইনটোৱে দিয়া হৈছে তাৰ পাছত আহিব আমাৰ মেখেলাখন আৰু আমাৰ ব্লাউজ পিচটো প্ৰথম আমি ইয়াৰ ব্লাউজ পিচটোৱে চাই লওঁ এইটো হৈছে ইয়াৰ ব্লাউজ পিচ আৰু মোৰ হিচাপত এই কাপোৰযোৰ কোনোবাই কিনিছিলে তাৰপিছত চিলালে ইয়াৰ চাদৰখন আৰু মেখেলাখন আৰু এই ব্লাউজ পিচটো নিচিলালে সেইকাৰণে এইটো দেখিছে না অলপমান লেতেৰা হৈ আছে এইটো কাম একচুয়ালি কৰিব নালাগে যদি আপোনালোকৰ কাপোৰযোৰ ভাল নাই লগা আপোনালোকে ৰিটাৰ্ণ কৰি দিয়ক
কিন্তু এনেকৈ ৱেষ্ট কৰি দিলে এতিয়া ধৰক ময়ো ৰিটাৰ্ণ কৰি দিম। মই যিখিনি কাপোৰ চ'ৰ্চ কৰোঁ, মানে মইতো ভিডিঅ' বনাওঁ ন, তো মই ইমানখিনি কাপোৰটো মই ৰাখিব নোৱাৰোঁ, আৰু মই ক'ত ৰাখিম ইমানখিনি কাপোৰ? তাতে মোৰ এটা হিন্দী চেনেলো আছে। যদি মই ইমানখিনি কাপোৰ ৰাখিব যাওঁ, মোক বহুত ডাঙৰ স্পেচ লাগিব ৰাখিবলৈ। তো মই কাপোৰখিনি চ'ৰ্চ কৰোঁ ব্ৰেণ্ডৰ লগত কথা পাতি, যে মই এনেকুৱা, মোৰ এটা ইউটিউব চেনেল আছে, মই এনেকৈ ভিডিঅ'জ বনাওঁ, আপোনালোকৰ কাপোৰ মই চ'ৰ্চ কৰিব পাৰিম নেকি? কিছুমান ব্ৰেণ্ডে এলাউ কৰে, কিছুমানে নকৰে, আৰু তেনেকেই মই এইখিনিও চ'ৰ্চ কৰাই হয়। কিন্তু এনেকৈ যেতিয়া আপোনালোকে ইউজ কৰি ঘূৰাই দিয়ে, তেতিয়া সেই কাপোৰখিনি ৱেষ্ট গুচি যায়। যদি আপোনালোকৰ পচন্দ নাই লগা, মই ক'ম যে আপোনালোকে ৰিটাৰ্ণ কৰি দিয়ক। কিন্তু এনেকৈ চিলাই পিন্ধি এনেকৈ ৰিটাৰ্ণ কৰিলে, এতিয়া এইযোৰ কাপোৰ তেওঁলোকৰ ৱেষ্ট হৈ গ'ল, কোনেও এই কাপোৰযোৰ নাৰাখে, যিহেতু এইযোৰ চিলাই থোৱা আছে আৰু চিলনিটো ইমান ভালকৈ কৰি দিয়া নাই। গতিকে এনেকৈ ৱেষ্ট কৰাটো ভাল কথা নহয় মোৰ হিচাপত। বাৰু বাকীখিনি কথা বাদ দিওঁ, আমি ব্লাউজ পিচটো চাই লওঁ। এইটো হৈছে ইয়াৰ ব্লাউজ পিচ। ইয়াৰ বেছ কালাৰটো যিটো মেৰুনিছ কাইণ্ড অফ বা ডাৰ্ক পাৰ্পল হয়, সেইটো আছে বাকী পাৰ্টটো। আৰু এনেকৈ ছাইড পাৰি গতে এই ডিজাইনটো দিয়া হৈছে, য'ত মেক্সিমাম চিলভাৰ আছে আৰু মাজে মাজে অলপমান পিংকটো ইউজ কৰি দিছে। তাৰ পাছত আহিব ইয়াৰ মেখেলাখন। ইয়াৰ মেখেলাখন বহুত বেছি হেভি হয়, আপোনালোকে ধৰিব পাৰিছে চাগে, আঁঠুৰ পৰা বহুত ওপৰলৈকে আহি যাব ইয়াৰ এই ডিজাইনটো। অলপমান ইমানমান কাপোৰহে কোচত সোমাব, বাকীখিনি গোটেই ফুলেই ভৰাই দিয়া হৈছে। এনেকৈ মেখেলাৰ ষ্টাৰ্টিঙত এই ব্ৰড ডিজাইনটো দিয়া হৈছে, য'ত মেক্সিমাম চিলভাৰ আছে আৰু মাজে মাজে পিংকটো ইউজ কৰি দিছে। তাৰপিছত 3 লাইনৰ ডাঙৰ ফুলটো আছে, আৰু এনেকৈ সৰু সৰু লাইনৰ ফুল বনাই দিয়া হৈছে, য'ত 1 লাইন পিংক আছে, 1 লাইন চিলভাৰ আছে। এনেকৈ কৰিয়ে গোটেই এই মেখেলাখন বনাই দিছে। বহুত বেছি ধুনীয়া কাপোৰ হয়। নাজানো কিয় ৰিটাৰ্ণ কৰি দিলে এই কাপোৰযোৰ, কিন্তু বহুত ধুনীয়া হয়। বিশ্বাস কৰক মোক, মোৰতো কাপোৰযোৰ বহুত বেছি পচন্দ হৈছে। মই এইযোৰ ডেফিনেটলি ৰেকমেণ্ড কৰিম। যদি আপোনাৰো এই কাপোৰযোৰ দেখি ভাল লাগিলে, আপুনি নিশ্চয়কৈ কিনিব পাৰে। মই ইয়াৰ লিংকটো ডিছক্ৰিপশ্যন বক্সত আৰু পিন কমেণ্টত দি দিম, গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব। আৰু এইযোৰে আছিল আজি আমাৰ হলটিৰ 3rd কাপোৰযোৰ। এতিয়া আহক আমি আমাৰ 4th কাপোৰযোৰৰ কথা পাতোঁ। এইযোৰ হৈছে আজি আমাৰ হলটিৰ 4th কাপোৰযোৰ, আৰু এইযোৰ এযোৰ পলিপাট কাপোৰ হয়, আৰু ইয়াৰ প্ৰাইচ ৰেঞ্জটো আছিলে 949 ৰুপিজ। আমি এতিয়া চাওঁ এই কাপোৰযোৰ 949ৰ ৱৰ্থ ইট হয় নে নহয়। ইয়াৰ কিন্তু কালাৰ কম্বিনেশ্যনটো মোৰ বহুত বেছি ভাল লাগিছে। মোৰ নীলা আৰু বগাৰ কালাৰ কম্বিনেশ্যনটো বহুত ভাল লাগে। ইয়াৰ বেছ কালাৰটো নেভিত আছে, তাৰ ওপৰত স্কাই ব্লু আৰু হোৱাইটত ফুলখিনি বনোৱা হৈছে। প্ৰথম আমি ইয়াৰ ব্লাউজ পিচটো চাই লওঁ। এইটো হৈছে ইয়াৰ ব্লাউজ পিচ। ব্লাউজ পিচৰ বাকীটো পাৰ্ট প্লেইন হয়। ইয়াত এনেকৈ প্ৰথম 4 লাইনৰ সৰু আঁচু টাইপ দিয়া হৈছে, তাৰপিছত অকণমান এটা ছাইড পাৰি গতে ডিজাইন দিয়া হৈছে। ইয়াত মেক্সিমাম স্কাই ব্লু ইউজ কৰিছে আৰু মাজে মাজে হোৱাইটটো ইউজ কৰি দিছে। তাৰ পাছত আহিব ইয়াৰ মেখেলাখন। এইখন হৈছে ইয়াৰ মেখেলা। আপোনালোকে ধৰিব পাৰিছেনে, ইমান ধুনীয়া এটা শ্বাইন আছে কাপোৰযোৰত, বহুত ধুনীয়াকৈ জিলিকি উঠিছে। আৰু ইয়াৰ স্কাই ব্লু যিটো থ্ৰেড ইউজ কৰিছে ইয়াত, এইটোতো এটা শ্বাইন আছে, যাৰ বাবে কাপোৰযোৰ বহুত ধুনীয়াকৈ জিলিকি উঠিছে। মেখেলাখনত এনেকৈ ব্ৰড এটা ডিজাইন দিয়া হৈছে। প্ৰথম ডিজাইনটোত স্কাই ব্লু বেছিকৈ আছে আৰু হোৱাইটটো কমকৈ দিছে। তাৰ পাছৰ ডিজাইনটোত দুইটা কালাৰেই একদম ইকুৱেলি ইউজ কৰিছে। বহুত ধুনীয়াকৈ এটা ব্ৰড ডিজাইন বনাই দিছে। তাৰ পাছত এনেকৈ সৰু 1 লাইনৰ ফুল দিছে। এই ডিজাইনটো আঁঠুৰ পৰা তললৈকে আহি যাব, আৰু এই কাপোৰযোৰৰ এই ডিজাইনটো বহুত বেছি ধুনীয়া হয়, বহুত বেছি ভালকৈ কৰিছে। মই আপোনালোকক ফিনিচিংটো দেখাই দিছোঁ, অলপো লুজ থ্ৰেডছ ওলাই থকা নাই, ইমান ধুনীয়াকৈ ইয়াৰ কামটো কৰা হৈছে। তাৰ পাছত বাকী যিটো পাৰ্ট আহি যাব, এইটো প্লেইন আহি যাব। তাৰ পাছত আহিব আমাৰ চাদৰখন। ইয়াৰ চাদৰখনৰ ডিজাইনটো খুবেই বেছি ভাল হয়। প্ৰথম আমি ইয়াৰ ছাইড পাৰিখিনি চাই লওঁ। এইখিনি হৈছে ইয়াৰ ছাইড পাৰি। ছাইড পাৰিত মেক্সিমাম স্কাই ব্লু ইউজ কৰিছে আৰু মাজে মাজে হোৱাইটটো ইউজ কৰি দিছে। ইয়াৰ ফিনিচিংটো খুবেই বেছি ভাল হয়, অলপো লুজ থ্ৰেডছ ওলাই থকা নাই। তাৰ পাছত আহিব ইয়াৰ চাদৰখন। চাদৰখন বহুত বেছি ধুনীয়া হয় আৰু বহুত বেছি হেভি হয়। চাদৰৰ ষ্টাৰ্টিঙত এনেকৈ 4 লাইনৰ সৰু আঁচু টাইপ ডিজাইন দিয়া হৈছে, য'ত এনেকৈ লতা বনাই দিয়া হৈছে একচুৱেলি। ইয়াত মেক্সিমাম স্কাই ব্লু ইউজ কৰিছে আৰু মাজে মাজে হোৱাইটটো ইউজ কৰি দিছে। তাৰ পাছত সেই ব্ৰড ডিজাইনটো আছে, যিটো নেকি মেখেলাত আছিলে। তাৰ পাছত গোটেই চাদৰখনত এনেকৈ সৰু সৰুকৈ ফুল বাচি দিয়া হৈছে, য'ত মেক্সিমাম স্কাই ব্লু আছে আৰু মাজে মাজে অলপমান হোৱাইটটো ইউজ কৰি দিছে। বহুত ধুনীয়া চাদৰ হয় এখন। আৰু শেষত আকৌ ষ্টাৰ্টিঙত যিটো ডিজাইন দিয়া হৈছিলে, সেই ডিজাইনটো দিয়া হৈছে। আপোনালোকে ধৰিব পাৰিছে চাগে, ইমান ধুনীয়া এটা শ্বাইন আহিছে কাপোৰযোৰৰ পৰা। এই কাপোৰযোৰো বিয়াত পিন্ধিবলৈ, গিফ্টিঙৰ কাৰণে বহুত বেছি ভাল হ'ব। ডেফিনেটলি ৱৰ্থ এভৰি পেনি হয়। মোৰতো কাপোৰযোৰ বহুত বেছি ভাল লাগিলে, মই নিশ্চয়কৈ ৰেকমেণ্ড কৰিম। যদি আপোনাৰো এইযোৰ দেখি ভাল লাগিলে আৰু যদি আপুনি এইযোৰ কিনিব বিচাৰে, নিশ্চয়কৈ কিনিব পাৰিব। মই ইয়াৰ লিংকটো
ডেসক্ৰিপশ্যন বক্সত আৰু পিন কমেণ্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব আৰু এইযোৰে আছিল আজি আমাৰ হলটিৰ 4th কাপোৰযোৰ এতিয়া আহক আমি আমাৰ লাষ্ট কাপোৰযোৰৰ কথা পাতো এইযোৰ হৈছে আজি আমাৰ হলটিৰ লাষ্ট কাপোৰযোৰ আৰু এযোৰ য়েল্লো কালাৰৰ কাপোৰ হয় এইযোৰো এযোৰ পলিপাট কাপোৰে হয় আৰু ইয়াৰ প্ৰাইস ৰেঞ্জটো আছিলে 839 rupees আৰু 839 চাই কাপোৰযোৰ বহুত বেছি ধুনীয়া হয় আজিকালি এই য়েল্লো বাটাৰ য়েল্লো কালাৰ গিটা বহুত বেছি ট্ৰেন্ডিঙত আছে এতিয়া মই বাটাৰ য়েল্লো টপ এটাই পিন্ধি আছো আৰু এই কালাৰটো মোৰ খুব বেছি ভাল লাগিলে আৰু মই ভাবো হালধীয়া ৰংটোৱে মাগুৰ বৰণীয়া স্কিন টোনক বহুত বেছি ধুনীয়াকে সুট কৰে বহুত বেছি ধুনীয়াকে স্কিন টোনটো কমপ্লিমেন্ট কৰে সেইবাবে এই কালাৰটো মোৰ বহুত বেছি প্ৰিয় হয় আপুনি মোক জনাবচোন আপোনাৰ কোনটো কালাৰ ভাল লাগে বা আপুনি কেনেকুৱা কালাৰৰ কাপোৰ পিন্ধাটো প্ৰিফাৰ কৰে নৰ্মেলি এতিয়া আমি এই কাপোৰযোৰ চাই লওঁ প্ৰথম আমি ইয়াৰ সাইড পাৰিখিনি চাই লওঁ এইখিনি হৈছে ইয়াৰ সাইড পাৰি ইয়াৰ বেস কালাৰ য়েল্লো হয় তাৰ ওপৰত সিলভাৰ আৰু কপাৰ গুণাত ফুলখিনি বনোৱা হৈছে এইটো হৈছে ইয়াৰ সাইড পাৰি ইয়াত এনেকে ব্ৰড ডিজাইনটো দিয়া হৈছে সাইড পাৰিৰ বাবে য'ত মেক্সিমাম সিলভাৰ আছে আৰু মাজে মাজে কপাৰ গুণাটো ইউজ কৰি দিছে তাৰ পাছত আহিব আমাৰ চাদৰখন এইখন হৈছে ইয়াৰ চাদৰখন ইয়াত সিলভাৰটো বেছি ভালকে মানে ফুটি উঠা নাই যেহেতু কাপোৰৰ কালাৰটো অলপ লাইট হয় কিন্তু ইয়াৰ কপাৰ গুণাটো বহুত ধুনীয়াকে ওলাই গৈছে মানে কন্ট্ৰাষ্ট টাইপ জিলিকি গৈছে ইয়াৰ যে সিলভাৰ হয় এইটো শাইনটো বেছি এড কৰিছে ইয়াৰ চাদৰ ষ্টাৰ্টিঙত এনেকে তিনি লাইনৰ আঁচুৰ ডিজাইনটো দিয়া হৈছে তাৰপিছত এই ব্ৰড ডিজাইনটো দিয়া আছে য'ত মেক্সিমাম সিলভাৰ ইউজ কৰিছে আৰু মাজে মাজে কপাৰ গুণাটো ইউজ কৰি দিছে তাৰপিছত এনেকে মিডিয়াম সাইজৰ ফুলৰ লাইন তিনটা দিয়া হৈছে য'ত মেক্সিমাম সিলভাৰ আছে মাজে মাজে কপাৰ গুণা আছে তাৰপিছত গোটেই চাদৰৰ বডিটোতে এনেকে সিলভাৰ আৰু কপাৰ গুণাৰ ফুল বনাই দিয়া হৈছে এটা লাইন যদি সিলভাৰত আছে নেক্সট লাইন কপাৰ গুণাত আছে আৰু এনেকে কৰি গোটেই চাদৰখনতে ফুলেৰে ভৰাই দিয়া হৈছে শেষত আকৌ ষ্টাৰ্টিঙত যিটো ডিজাইন দিয়া হৈছিলে সেই ডিজাইনটো দিয়া হৈছে তাৰ পাছত আহিব আমাৰ মেখেলাখন আৰু আমাৰ ব্লাউজ পিচটো প্ৰথম আমি ইয়াৰ ব্লাউজ পিচটো চাই লওঁ এইটো হৈছে ইয়াৰ ব্লাউজ পিচ এই কাপোৰযোৰৰ কোৱালিটিটো বহুত বেছি সফ্ট আৰু কমফৰ্টেবল হয় আপোনালোকে আৰামছে পিন্ধিব পাৰিব এইটো হৈছে ইয়াৰ ব্লাউজ পিচৰ বাকি যিটো পাৰ্ট হয় এইটো প্লেন হয় ইয়াত এনেকে সাইড পাৰিৰ গতে ডিজাইনটো দিয়া হৈছে য'ত মেক্সিমাম সিলভাৰ আছে আৰু মাজে মাজে কপাৰ গুণাটো ইউজ কৰি দিছে তাৰ পাছত আহিব আমাৰ মেখেলাখন এইখন হৈছে ইয়াৰ মেখেলাৰ ডিজাইনটো বহুত ওপৰলৈকে আছে আঁঠুৰ পৰা ওপৰলৈকে আহি যাব অলপমান পাৰ্টহে প্লেন আহিব মেখেলাত এনেকে এই ব্ৰড ডিজাইনটো দিয়া হৈছে যিটো নেকি চাদৰত আছিলে তাৰপিছত এনেকে তিনি লাইনৰ মিডিয়াম সাইজৰ ফুল দিয়া হৈছে য'ত মেক্সিমাম সিলভাৰ আছে মাজে মাজে কপাৰ গুণা আছে আৰু এনেকে সৰু সৰু ফুলৰ লাইন কেইটামান দিয়া হৈছে এইযোৰ কাপোৰ বহুত বেছি হেভি হয় আৰু আপুনি যদি অকমান ব্ৰাইট কালাৰ্স পিন্ধি ভাল পায় আপুনি নিশ্চয়কৈ এইযোৰ কিনিব পাৰিব বহুত ধুনীয়া কাপোৰ হয় ডেফিনেটলি ওয়াৰ্থ বাইং হয় আপোনাৰ যদি এই কাপোৰযোৰ ভাল লাগিলে আৰু আপুনিও যদি হালধীয়া ৰঙত এযোৰ ধুনীয়া কাপোৰ কিনিম বুলি ভাবি আছিলে আপুনি নিশ্চয়কৈ এইযোৰ কিনিব পাৰিব মই ইয়াৰ লিংকটো ডেসক্ৰিপশ্যন বক্সত আৰু পিন কমেণ্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব আৰু এইযোৰে আছিল আজি আমাৰ হলটিৰ শেষৰযোৰ কাপোৰ আশা কৰো আপোনালোক সকলোৱে মোৰ আজিৰ এই ভিডিঅ'টি চাই ভাল পালে আৰু ভিডিঅ'টি চাই যদি অলপো ভাল পালে তেতিয়াহলে এই ভিডিঅ'টি লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মোক নিশ্চয়কৈ কমেন্ট কৰি জনাব আপোনাৰ কোনযোৰ কাপোৰ ভাল লাগিল নাইবা আপুনি মই আৰু কেনেকুৱা ভিডিঅ' বনোৱাটো বিচাৰে গতিকে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টি ইয়াতে সামৰিছো ধন্যবাদ